নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজি লৈ আহিছোঁ দহি গুঠাৰ ভিডিঅ'। অতি সহজে কেনেকৈ আপোনালোকে ঘৰতে দহি গুঠিব পাৰিব। তেনেহ'লে বলক পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। যিহেতুকে দহি গুঠিবলৈ তলা সূতা বা টাকুৰি পোৱা যায়, মই তলা সূতাটো ব্যৱহাৰ কৰিছোঁ আৰু তাৰ পৰা মই এনেদৰে ভিডিঅ'ত দেখুওৱা ধৰণে সূতাখিনি লৈ লৈছোঁ। সূতাখিনি আপোনালোকে এনেদৰে চাদৰখনৰ ওপৰত লৈ ল'ব দীঘলকৈ আৰু বেজি এটাত সূতাখিনি ভৰাই গাঁঠি মাৰি লৈছোঁ। এতিয়া ঠিক ভিডিঅ'ত দেখুৱাৰ ধৰণে আপোনালোকে এনেদৰে প্ৰথমে এটা চিলাই মাৰি ল'ব। চিলাইটো ভালদৰে গাঁঠি ল'ব টাইটকৈ যাতে খুলি নাযায়। দহি গঁঠা সূতাখিনি গাঁঠি মাৰি লোৱা সূতা দুডালৰ মাজত এনেদৰে দি আকৌ টাইটকৈ গাঁঠি মাৰি ল'ব। গাঁঠি মাৰা হোৱাৰ পিছত ওপৰত যিখিনি সূতা আছিল সেইখিনি এনেদৰে ওলটাই ল'ব। ওলটাই লৈ এনেদৰে ভিডিঅ'ত দেখুৱাৰ ধৰণে চিলাইকেইটা মাৰিব যাতে টাইট হৈ থাকে, যাতে সহজতে খুলি নাযায়। টাইট কৰি চিলাইটো মাৰিব আৰু এনেদৰে সোমাই লৈ গাঁঠি মৰাৰ নিচিনাকৈ চিলাইটো মাৰিব, মই যেনেদৰে মাৰিছোঁ। এনেদৰে চিলাইখিনি মাৰা হোৱাৰ পিছত ইয়াতে এনেদৰে গাঁঠি মাৰি ল'ব আৰু গাঁঠি মাৰি লৈ তলত সূতাখিনি যিখিনি দীঘল হৈ আছে সেইখিনি একে জোখত কাটি ল'ব। এনেদৰে মই প্ৰথমটো গুঠিলোঁ, দ্বিতীয়টো গুঠি লৈছোঁ, 3 নম্বৰটো মই আকৌ গুঠি দেখুৱাই আছোঁ আপোনালোকক। প্ৰথমে দেখুৱাৰ ধৰণে এনেদৰে গাঁঠি মাৰি ল'ব টাইটকৈ যাতে খুলি নাহে। তাৰপিছত সূতাখিনি সূতা দুডালৰ মাজেৰে দি পুনৰ গাঁঠি মাৰি ল'ব টাইটকৈ আৰু যিখিনি দীঘল হৈছে সেইখিনি লুটিয়াই লৈ চিলাই ল'ব টাইটকৈ। আৰু এনেদৰে মই গোটেইখিনি দহি গুঠি শেষ কৰিলোঁ। আপোনালোকেও ঘৰত গুঠি চাব এনেদৰে সহজকৈ। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, শ্বেয়াৰ আৰু তলত কমেণ্ট কৰিব। যদি নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।